ৰাতিপুৱা এই কাৰ্যসূচীটো প্ৰথমতে আমাৰ ফ্লেগ হোষ্টিং প্ৰগ্ৰাম আছে। গতিকে আমি এই ফ্লেগ উত্তোলনৰ বাবে আমাৰ স্থায়ী সভানেত্ৰী আমাৰ শ্ৰীযুতা মীৰা চৌধুৰী বাইদেউ আছে, তেখেতকে দায়িত্ব দিম। নমস্কাৰ, মই লগতে আমাৰ সদস্য খণ্ডৰ সম্পাদিকাৰ অনুৰোধমৰ্মে মই আজি লুম্বাজং খণ্ডৰ পতাকা উত্তোলনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। লগতে আমাৰ সদস্য গৰাকী আছে, আমাৰ সভানেত্ৰী বাইদেউ এখনি গামোচাৰে আমাৰ বাবে আজি অতি উল্লেখনীয় দিন। আজি 2001 মাৰ্চতে প্ৰতিষ্ঠা লাভ কৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ে আজি আহি 22 বছৰ পাৰ হ'ল। গতিকে আমি এইটো আজি যি শিক্ষক সমাৰোহ আমি উদযাপন কৰিবলৈ লৈছোঁ, আমাৰ এই প্ৰথম পদক্ষেপ শিক্ষক সমাৰোহ হিচাপে খণ্ডৰ। আৰু আমি মাত্ৰ প্ৰয়াস কৰিছোঁ ভৱিষ্যতে যাতে এনেকৈয়ে আৰু পিছৰ শিক্ষকসকলে মানি যায় কৰি যায়, তাৰ বাবে মই আহ্বান জনালোঁ। আমাৰ এতিয়া স্মৃতি দৰ্পণ আছে, গতিকে তালৈকে আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ দ্বিতীয় কাৰ্যসূচী আছে আমাৰ স্মৃতি দৰ্পণ। আমাৰ স্মৃতি দৰ্পণ কৰিব আমাৰ উপসভানেত্ৰী আমাৰ কাদম তেৰাংগী বাইদেউ, আৰু লগতে আমাৰ সদস্য গামোচা এখনেৰে আদৰণি দিবলৈ অনুৰোধ কৰিছোঁ। Seni family maya na ini lagi pizza de kau. Sudah tidak long thay với luôn. Đây là biết bây giờ glass vào trước kìa. Là cái chọn sẵn sẵn. Hai chồng mà. Anh đi đi cho chị lên đi thay lúc đêm nay Em sao chị kẻ ăn luôn đây. Thanbang. Answer. Ini pakai teko. উত্তোলনৰ জেগা নাই। Buat kau betul betul. Bok mah. আৰু লগতে আমাৰ বিল চিষ্টেম এজন এজনকে কৰক। Kali nang kupiyo putih. Nang kupiyo putih. Ala po.
lang sa dami dulu. Dua ti thang dulu nang gari ni. Ada punya. এতিয়া এইফালে চলি থাকিব লগতে আমাৰ উপ সভানেত্ৰী আমাৰ শিক্ষক সমাৰোহ আজি স্মৃতি তৰ্পণ লৈ আজি হ'ল আমাৰ শ্বহীদসকলৰ বা মৃত্যুসকলৰ কাৰণে আজি দিনটো কাৰ্যকাল ভাল হ'ব লাগে চবেই সকলোৱে দায়িত্ব আছে নিমন্ত্ৰণ কৰি এই স্মৃতি তৰ্পণৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিলোঁ এতিয়া ছাৰ বাইদেউসকল হৈ গ'লে আমি ভিতৰলৈ যাওঁ চাহ একাপ খাই ল'ম ন আৰু শ্ৰীযুত সুৰেন্দ্ৰ হানছে ছাৰ আপুনি মঞ্চলৈ আহক আৰু শ্ৰীযুত বৰসিং ৰংভাৰ ছাৰ তেখেতো আমাৰ সদস্য হয় গতিকে ইয়াৰ পিছত আছে তাৰপিছত আছে লগতে আমাৰ মাজত অফিচ ছেক্ৰেটাৰী কাৰ্যালয় সম্পাদক শ্ৰীযুত আমোচ ৰংহাং ছাৰ অফিচ ছেক্ৰেটাৰী লগতে বৰ্তমান তেখেতে CRCC কৰি আছে বাইদেউ তেখেতকো ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ কৰিলোঁ ইয়াৰ পিছত আহিল লুম্বাজং খণ্ডৰ অন্তৰ্গত সম্পাদক শ্ৰীযুত লক্ষীন্দ্ৰ থাউচেন ছাৰ তেখেতকো এখনি ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ কৰিলোঁ ইয়াৰ পিছত ধনশিৰি কেন্দ্ৰ জিলাজী কেন্দ্ৰ এলটিমাই তেলাংকি তেখেত অনুপস্থিত সম্পাদিকা শ্ৰীযুতা এলিনা পেপি এখনি ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ কৰিলোঁ
Commander Thapa Rajen Pura. তেখেতসকল আমাৰ CRCC হয়। আমাৰ আদৰণীয় অনুষ্ঠানটো এইখিনিয়ে আৰু কোনোবা যদি ৰৈ গৈছে আপোনালোকৰ মাজৰ পৰা ইণ্টাৰটেইনমেণ্ট কৰিছোঁতো অহা নাই নেকি? ইতিমধ্যে আমাৰ চিনাকি পৰ্ব তথা আদৰণি চলি থাকিব পৰৱৰ্তী পৰ্যায়তো। গতিকে এতিয়া বৰ্তমান আছে আমি গম নাপায় প্ৰতিষ্ঠাপক ছাৰ কোন হয়, সম্পাদক বা সভাপতি কোন হয়, এইবোৰ আমি গম নাপায়। এইবোৰ আমি সকলোৱে জানিবৰ কাৰণে আমি আজি এই আদৰণি অনুষ্ঠানটো আমি আমি হাতত লৈছোঁ। গতিকে আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানে। শ্ৰীমন্ত ৰম্পী আছিলে তেতিয়া সমাৰোহটো পাতিছিলে আৰু এতিয়া এই সমাৰোহৰ থ্ৰুৱেদি জৰিয়তে আমি সকলো লুম্বাজকৰ শিক্ষক শিক্ষয়িত্ৰী আমি লগ খাইছোঁ আৰু যিখিনি আমাৰ ইয়াত আহুৱা থাকি গৈছে বা কিবা আমাৰ মনত কিবা আছে সেইটো আমি ইয়াতে প্ৰকাশ কৰিব পাৰিম। আৰু মই ভাবোঁ এনেকুৱা সমাৰোহ পাতিলে আমাৰ সকলো টিচাৰৰ এটা মানে চিনাকিও হ'ব, কিয়নো আমাৰ আমন্ত্ৰণ কৰি অনা আমাৰ আলোচ্য সভাৰ আলোচনাৰ বাবে আলোচকসকল, লগতে শ্ৰদ্ধাৰ CRCC-সকল, লগতে লুম্বাজং খণ্ডৰ 6টা TGCৰ সভাপতি সম্পাদকে মুখ্য কৰি সমূহ সদস্যসকল, লগতে আমাৰ মাজত আমন্ত্ৰণ কৰি অনা আমাৰ প্ৰাক্তন ছাৰ বাইদেউসকল, লগতে লুম্বাজং ব্লকৰ 6টা TGCৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকল, আচলতে আজি বহুত এটা আনন্দৰ দিন বুলি মই ক'ব বিচাৰোঁ। আজি এই আদৰণি প্ৰয়োজনীয়তা সভাৰ উদ্দেশ্য ইমানেই। পিছৰ পৰ্যায় আমাৰ সভানেত্ৰী বাইদেৱে চলাই নিব।
ধন্যবাদ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে গতিকে মই সঞ্চালক আমাৰ মাননীয় ডিপু মহকুমা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্বি আংলং সাহিত্য পৰিষদৰ ডিপুৰ মহোদয়ক মই এই কাৰ্যভাৰ চলাবলৈ অৰ্পণ কৰিম তেখেতক দায়িত্ব দিম Our panelists, we have four speakers. It's appointed by your Lumbajong Block Education Committee meetings members. I would like to just first of all, I would like to request Mrs. Bobby Omangpi, first panel. She's the speaker about and will be present before you regarding the role of FLN, the importance of FLN in the field of primary education. So may I request our Mrs. Bobby Omangpi ma'am to come to the Thank you, Toby sir. Good morning, all of you. Kardom, Namaste, Namaskar, Juthai. আৰু এটা শব্দ শিকিছিলোঁ দেই অলপ আগতে মই এতিয়া কৈ দিওঁ কাদেইচান হয়নে হৈছেনে কাদেইচান ৰেগমা ভাষাত কাদেইচান তাৰমানে নমস্কাৰ বুলি কৈছে So in Tiba also seva. So anyway, মই বহুত সুখী আজি মোক এই মঞ্চলৈ ইনভাইট কৰি অহাৰ কাৰণে মই ইমান এজন ভাল স্পিকাৰো নহয় কিন্তু মই ট্ৰাই কৰিম মোৰ জাৰ্নি ষ্টাৰ্ট হৈছে এতিয়া চ' তাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ চৌধুৰী বাইদেউ আমাৰ টিচাৰ গেদাৰিং ব্লক প্ৰেচিডেণ্ট চৌধুৰী বাইদেউক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ তাৰ লগতে আমাৰ তেৰাংপি বাইদেউ তেখেতলোকে আমাৰ ইনষ্টিটিউটত গৈছিলে ইনভাইট কৰিবলৈ যে বাইদেউ আপোনালোকে অলপ সময় দিয়ক আমাৰ টিচাৰ কনফাৰেঞ্চ আছে তাত আপোনালোকে কিছু কথা ইম্পৰ্টেঞ্চ অফ FLNৰ ওপৰত কওক চ' কিমান ক'ব পাৰিম নাজানো বিকজ অলৰেডি আমাৰ FLN ট্ৰেইনিংবিলাক আৰম্ভ হৈ গৈছে ব্লকত চ' চেষ্টা কৰিম আপোনালোকৰ মন ঢুকি পাবলৈ চ' তাৰ লগতে ৰেচপেক্টেড আজিৰ এই ডিছকাশ্যন পেনেলৰ চেয়াৰপাৰ্চন ছাৰ টকবি ছাৰ ৰেচপেক্টেড খুৰা ছাৰ আৰু মোৰ আমি তিনিগৰাকী টীম আছোঁ ৰেচপেক্টেড হেমজ্যোতি বাইদেউ আৰু ৰেচপেক্টেড খনসিং ৰংহাং ছাৰ চ' সকলো আমি তিনিজনে ডিছকাছ কৰিছোঁ ডিছকাছ কৰি আমাৰ অলপ আপোনালোকৰ লগত আলোচনা কৰিম বুলি আজি ইয়াত উপস্থিত হৈছোঁ চ' মই আৰম্ভ কৰিব যাম আৰু মই আৰম্ভ কৰাৰ আগত অল দ্য ৰেচপেক্টেড TGC প্ৰেচিডেণ্ট এণ্ড ছেক্ৰেটাৰী তেওঁলোককো ধন্যবাদ দিছোঁ আমাক এই মঞ্চলৈ মাতাৰ কাৰণে সকলো ইণ্ডিয়ান হিচাপে আমাৰ এটা অবজেক্টিভ আছিলে যে আমি আমাৰ দেশখন ইণ্ডিয়া টু মেক আ ছুপাৰ পাৱাৰ ইন দি এৰিয়া অফ নলেজ to make our country a superpower in the area of knowledge. তাৰ পিছত আকৌ কি এটা আৰু এটা অবজেক্টিভ আছে that is to change the whole education system in our country. তাৰমানে গোটেই এডুকেশ্যন চিষ্টেমটো আমি কেনেকুৱাকৈ ৰিভেম্প বা কেনেকুৱাকৈ আমি আকৌ নতুনকৈ গঠন কৰিব পাৰিম to change the system of education. It may be the structure, it may be the methodology, it may be regarding the capacity building of the teacher, it may be regarding the skill, how to bring out the skill of the children. So hekhini gutei loi pale ami ki bisarisu as a Indian je amar whole education system to ami olop hal holoni korim tar pisot asile to provide high quality education to all. So ami hokolue hoy মোৰ পৰা বেছি এক্সপিৰিয়েঞ্চ থাকিব ইয়াত 40 years 35 years teaching কৰি আছে so what is quality education we all know because we have been rigorously given training right
from the DPP time. আমাক ট্ৰেইনিং দিয়ে আছে হোৱাট ইজ কোৱালিটি এডুকেশ্যন, কেনেকুৱা কোৱালিটি এডুকেশ্যন মেইনটেইন কৰিব লাগে, নহয় জানো? তাৰপিছত আৰু এটা আছে আমাৰ টু ডেভেলপ এ ভাইব্ৰেণ্ট ছ'চাইটিখন আমি আগৰ যোনটো আমাৰ ছ'চাইটি আছিলে সেই ছ'চাইটি এতিয়া আমি ভাল সলনি কৰিব লাগিব। টুডে উই আৰ নট টকিং এবাউট ছাতি ছিষ্টেম, অৰ টুডে উই আৰ নট টকিং এবাউট girl education among nalage. Today we are talking about gender equality. Today we are talking about health kiman important amar karone, physical education kiman important. Today we are also talking about creativity. Children bilakor creativity ami keneko ulai anibo lage, we the teacher. So etor uporoto amar national education policy 2020 importance disile as an objective. তাৰপিছত আকৌ কৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কৈছে লেভেলৰ পৰা ষ্টেটৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা ডিষ্ট্ৰিক্ট তাৰপিছত ব্লকৰ পৰা আমাৰ স্কুলবিলাকলৈ আহে। গতিকে আমি যেতিয়া চেণ্ট্ৰেলৰ পৰা ষ্টেটৰ পৰা আমি যেতিয়া এটা বেয়া মেছেজ পাই যাওঁ তেতিয়া আমাৰ আজিৰ দিনটোৰ চিটুৱেশ্যনটো চাই আমি অনুভৱ কৰিছোঁ মই বিশেষকৈ কাৰণ আমি কাৰ্যক্ষেত্ৰত বহুত কষ্ট কৰিছোঁ, কিন্তু এতিয়াও আমাৰ ঘটনা এটা হৈছে যে এই যে আমি মিটিংবিলাক পাতি পেলাই NCR 2020 আলোচনা কৰিবলগীয়া হৈছে, তাৰ আগত আমি প্ৰত্যেকেই জনা উচিত এজন শিক্ষক হিচাপে এখন বুকলেট কিনিবলৈ বেছি পইচা নালাগে যদি আমি কিছুমান কসমেটিক কিছুমান মাইনাছ কৰোঁ। গতিকে সেই বুকলেটখিনি আজি বহুত শিক্ষাৰ্থীসকলে বা আমাৰ যিবিলাক পৰিচালনা কৰা বিষয়ববীয়াসকল আছে তেখেতসকলে সেইবিলাক মানে বিচাৰ কৰি নলয়, যাৰ কাৰণে আমাৰ কাৰ্যক্ষেত্ৰত কাৰ্য সম্পাদন কৰোঁতে বহুত মানে সমস্যা হয়। যা নহওক আপোনালোকৰ ওচৰত মই এইটো নিবেদন কৰিছোঁ, আপোনালোকে গ্ৰুপ ডিছকাশ্যন কৰিব, আলোচনা কৰিব, আৰম্ভণিটো শেষতো কাম কৰি থকা সময়ত তাৰোপৰি সিহঁতে প্লে ফিল্ডত লৈ যাব লাগে। মই এটা কথাই কৈছোঁ, আজি আমি মডাৰ্ণ এডুকেশ্যন ছিষ্টেমত পলিচি পাইছোঁ, এক্ট পাইছোঁ, কিবাকিবি পাইছোঁ আৰু বহুত কিবাকিবি পাইছোঁ। আমি শিক্ষক পাইছোঁ বা ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছোঁ, এনেকুৱা এখন মিটিঙৰ জৰিয়তেও আমি কিছুমান পাব্লিচিটি কৰিব পাৰিছোঁ। কিন্তু আমি যদি এনচিয়েণ্ট পিৰিয়ডলৈকে যাওঁ তেতিয়া তাৰমানে কি কৰিছিল, তেতিয়াও আমাৰ ৰিডিং ৰাইটিং এৰিথমেটিকৰ ওপৰত আমাৰ কি কৰিছিলে গুৰুবিলাকে মানে কি কৈছে সাধনা কৰি তেওঁলোকে কি কৰিছিলে যে শিলত বলা এই কিবা এঙাৰেদি লিখিছিলে ৰিডিং ৰাইটিং আৰু এৰিথমেটিক। আৰু সেইখিনি সময়তো নাৰীৰ প্ৰভাৱ আছিলে যে আমি মেডিয়াভেল এজত গম পাইছোঁ। গতিকে নাৰীয়েও সেইখিনি সময়ত প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছিলে। মই নৰ্থ ইষ্টৰ নাৰীৰ ওপৰত বহুত লিখিছোঁ আৰু সেই নাৰীৰ কাৰণে মই আজি বহু অধিকাংশ নাৰী থকাৰ কাৰণে মই আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ যে নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। তাতে আপোনালোক কৰিছে। মই কিন্তু তেতিয়া অলপ বহুত বিজি আছিলোঁ এইকেইদিন, মই কিন্তু তেতিয়া আহোনে নাহোন কথা আছিলে, কিন্তু আনফৰ্চুনেটলি তাৰাপুং যোৱাৰ কথা আছিলে, কিন্তু তাত বৰষুণ কাৰণে শ্বেডিউলটো মোৰ নিজৰ পাৰ্চনেল শ্বেডিউলটো পষ্টপন হৈ গ'ল। তো আল্টিমেটলি আই এম ভেৰি লাকি টুডে ইন ফ্ৰণ্ট অফ ইউ অল। আৰু আটাইতকৈ ভাল লগা কথাটো কি আছিলে যে আজি মই ইয়াত লেকচাৰ দিবলৈ অহা নাই, মই মোৰ পুৰণা ষ্টাফবিলাকৰ লগত, মোৰ টিচাৰ্ছ বন্ধুবিলাকৰ লগত, মোৰ চিনিয়ৰ টিচাৰ্ছবিলাকৰ লগত আজি দেখা কৰিম, লগ কৰিম বুলি মই আচলতে মই আহিছিলোঁ। তৎকাতকৈ আৰু মোৰ কাৰণে একে ডাঙৰ কথা নাই আজিৰ ডেটত, মোৰ সঁচাকৈ বহুত ভাল লাগিছে। কিন্তু হোৱাট এভাৰ টাইম যিটো বহুত শ্বৰ্ট আছে, তাকে অকণমান যদিও প্ৰিপেৰেশ্যন নহ'লেও কিছুমান মই কৰিম। মোৰ আগৰ স্পীকাৰ ববী মেডামে বহুতখিনি কথা ক'লে, তাৰপাছত হেমজ্যোতি বাইদেউ ডিটেইলছ কথা বহুতখিনি ক'লে আপোনালোকক যে হোৱাট ইজ FLN, হোৱাই ইট ইজ ইম্পৰ্টেণ্ট এণ্ড হাউ ইট ইজ ইম্পৰ্টেণ্ট। এইখিনি কথা বহুত তেওঁলোকে ডিটেইলছ কথা ক'লে, সেই গতিকে মই ডিটেইলছলৈ নাযাওঁ। আজিৰ ডেটত FLN কিয় কৰিবলগীয়া হৈছে তাকে হিষ্ট্ৰিকেলি মই জাষ্ট অকণমান যাব বিচাৰিম যে আজিৰ ডেটত FLN যিখিনি এক্টিভিটিজ আছে ডেট ইজ নট এ নিউ এক্টিভিটিজ, নিউ প্ৰগ্ৰামছ, হয়নে নহয়? আমি যদি হিষ্ট্ৰীলৈকে চাই তেনেহ'লে আমাৰ ডিষ্ট্ৰিক্টত বা অসম ষ্টেটত
প্ৰথমতে মই যেতিয়া সৰু আছিলোঁ তেতিয়া অপাৰেশ্যন ব্লেকবৰ্ড বুলি স্কিম আছিলে, ডেট ৱাজ এডুকেশ্যন স্কিম। সেইটো চাগে যিবিলাক য়ংষ্টাৰ্ছ, যিবিলাক য়ং টিচাৰ্ছ আছে তেওঁলোকে চাগে সৰু সৰু আছে, মই তেতিয়া বহুত সৰু আছিলোঁ। অপাৰেশ্যন ব্লেকবৰ্ড ফাৰ্ষ্ট প্ৰগ্ৰাম চলাইছিলে। তাৰপাছতে আহিল SSA, সৰ্ব শিক্ষা অভিযান প্ৰগ্ৰাম চলাইছিলে, যে কোৱালিটি এডুকেশ্যন। উপৰোক্ত বক্তাসকলে অলৰেডি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি বা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা এই বিষয়টোনো বা কনচেপ্টটোনো কি সকলো বহুলভাৱে তেওঁলোকে ক'লে। আৰু যোৱাকালি অৰ্থাৎ 24/11/2023 এই দিনটোতেই আমাৰ লুম্বাজং খণ্ডৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক 5 দিনীয়া যি FLN ট্ৰেইনিং সম্পন্ন কৰিলে, তাৰ পৰা মই ভাবোঁ যে FLNৰ কনচেপ্ট বা ধাৰণাটো পুনৰ আলোচনা কৰাৰ প্ৰয়োজন নাই। কিন্তু ইয়াত এই FLN বা FLN মিছন কিয় আহিল, ৱাই দিছ মিছন, এই কথাটো মই অকণমান ক'ব বিচাৰিছোঁ। আমি সকলোৱে জানো নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচি 2020, এই পলিচিটোৱে হৈছে প্ৰথম পলিচি যিয়ে নেকি আমাৰ প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাটোক ফৰ্মেল স্কুলত আনিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আগত আমি যদি বুৰঞ্জী চাওঁ, আমাৰ যিবোৰ শিক্ষানীতি আছে 1986, 1992, এই গোটেই শিক্ষানীতিত প্ৰাক প্ৰাথমিক শিক্ষা বা যিটো আমি প্ৰি স্কুল বুলি কওঁ, সেই শিক্ষানীতিটোক কিমান এটা গুৰুত্ব দিয়া নাই। কিন্তু নিউৰো ছায়েন্সৰ যিটো ৰিচাৰ্চ, স্কুল টিচাৰ্ছ লৰিমাংস LP স্কুল বিশেষকৈ আজি আলোচনাৰ সময় বহুত ধুনীয়াকৈ হৈছে। ছাবজেক্টটো আপোনালোকে গুৰুত্বপূৰ্ণ কিমান হৈছে, আপোনালোকে কিমান উপলব্ধি কৰিব পাৰিছে, সেইটো আপোনালোকৰ কথা। কিন্তু ছাবজেক্ট আজিৰ ক্ষেত্ৰত এই ছাবজেক্টটো আলোচনাৰ নিয়মটো খুব ধুনীয়া হৈছে, বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট FLN, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি। মই বিশেষ বঢ়াই নকওঁ কাৰণ সময় নাই। এতিয়া 1 PM পিছত আমাৰ নৰ্মেল EMছৰ ৰিচাৰ্চ অফিচাৰ আহি পাব, গতিকে সময়মতে এখেতসকলে আহি পাব, গতিকে মই দীঘলীয়া নকৰোঁ। বিশেষকৈ আজি ডিছকাশ্যনত বিশেষকৈ আমাৰ ৰহমী বাইদেউৰ ৰিগাৰ্ডিং NEP কেনেকৈ ধৰণে আৰম্ভণি হৈছে আৰু লগতে তাৰ অবজেক্টিভ কি কি, আমি যে এজ এ টিচাৰ হিচাপে, আমি চিনিয়ৰ চিটিজেন হিচাপে আমি যে প্ৰাউড হ'ব লাগে, সেই এমবিলাক গ'লবিলাক আপোনালোকক পঢ়াই শুনাই দিছে। আৰু FLNৰ ৰুলবিলাক কি কি ইম্পৰ্টেঞ্চ আছে, ঠিক তেনেধৰণে আমাৰ ডেকা বাইদেউ আপোনালোকক ধুনীয়াকৈ বুজাইছে। ডেকা বাইদেউৰ যিটো প্ৰেজেণ্টেশ্যন ধুনীয়া হৈছে, ৰহমী বাইদেউ ধুনীয়া হৈছে, লগতে কনচিং ৰহমান ছাৰো ধুনীয়া হৈছে, আৰু আমাৰ ৰাজেন খুৰা ডাঙৰীয়া এখেতৰ প্ৰেজেণ্টেশ্যন ধুনীয়া হৈছে। বিশেষকৈ মই ক'বলৈ গ'লে শ্বৰ্ট ফৰ্মত ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি, আমাৰ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে অল অভাৰ আছামত এটা ছাৰ্ভে এটা হৈছিলে যোৱা আজি প্ৰায় আজি যিটো উদ্দেশ্যৰে আমি শিক্ষক সমাৰোহৰ কিবা আলোচনা চক্ৰখন অনুষ্ঠিত কৰিছিলোঁ আমাৰ শিক্ষকসকলৰ শৈক্ষিক উন্নতিৰ বাবে। মই ভাবোঁ শিক্ষকসকলৰ মাজত সম্যকজনক জ্ঞান এটা লাভ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে মই ইয়াৰ যোগেদি আজিৰ আলোচনা চক্ৰৰ সঞ্চালক প্ৰধান মাননীয় শান্তিং চক্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ। লগতে আলোচক শ্ৰীযুতা ববী ৰঘুনন্দী বাইদেউ, তেখেতকো মই ধন্যবাদ জনাইছোঁ। শ্ৰীযুতা হেমজ্যোতি ডেকা বাইদেউকো মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ শান্তিং ৰঘুনন্দী ছাৰকো ধন্যবাদ জনাইছোঁ। লগতে আমাৰ শিক্ষক ৰাজেন খুৰা ডাঙৰকো মই আজি আলোচনা চক্ৰখন সুন্দৰভাৱে চলাই নিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে মই এই আলোচনা চক্ৰ সভাখন সমাপ্ত হ'ল বুলি ঘোষণা কৰিছোঁ। ইয়াৰ পিছত শ্ৰীযুতা ইঞ্জিনিয়াৰ লেখেপী সভানেত্ৰী কাৰ্বি আংলং প্ৰাথমিক শিক্ষা সন্থা ডিপু,
এখনি পোহৰে আদৰিবলৈ সদস্যসকলক অনুৰোধ কৰিম। আমন্ত্ৰিত অতিথি শ্ৰীযুত প্ৰবীণ হাংছে ছাৰক সাধাৰণ সম্পাদক কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা ডিপু তেওঁ এতিয়া পোহৰে আদৰিবৰ বাবে সদস্য বাইদেউসকলক অনুৰোধ কৰিলে। অতিথি আদৰণি এইখিনিতে স্থগিত ৰাখিলোঁ। পৰৱৰ্তী আমি
respected Honorable MEC, Mr. Johnny Dimungsa, respected Sub-Divisional Primary Education Officer, Mr. Tokisa, respected Mr. Nayan Pathak, sir, Assistant Inspector of School West Karbinglong, and Additional District Mission Coordinator Karbinglong SSA. And also to the Kaptas President Srimati Lekhi Baidu, the General Secretary Mr. Hanse, and all the teachers of Lumbajong block in primary schools. First of all, I would like to extend my heart thanks to all the teachers who gathered here today in bringing together oneness under one umbrella in educational department. We know Lumbajong block is a vast block, a large block with huge numbers of teachers and with huge numbers of schools. But only 30% of the schools are located in the urban area. Rest of the 70% of the schools are located in the rural interior area. Lumbajong block is also consisting of 4 MAC constituencies. Full constituencies of Lumbajong, full constituencies of Dhansari, 5% of Borjan constituency, and 25 to 28% of Singhasan constituency. So we are very vast. Our distance started from Longit Bridge to Nogam Boski near to Dimapur to Langsuliet and Borlanfer and to Chotalanfer across Lambding Don Bosco and to the vast area and the far long area of the Tariadong area, that is Langkayang. The road communication system of our block is totally not at all motorable. You know, most of the teachers are serving in the interior forest areas. Lumbajong Bondo Prathomik Shikha Mandir Udbidot Adi Teachers Meet Adi Dipu Club অনুষ্ঠিত কৰা আজি সভা সেকেন্ড সেশনত যিটো সভা চলাই নিয়া সভানেত্ৰী মহোদয়া লগতে ইয়াত উপস্থিত থকা আমাৰ সকলোৱে পৰিচিত লুম্বাজং ক্ষেত্ৰত শ্ৰীযুত সন্সিং চৌধুৰী লুম্বাজং বুলি নহয় আমাৰ যিহেতু SDPO আৰু লগতে আমাৰ লুম্বাজংটো পৰিচিত অলপ আগতে বক্তব্য দিয়া আমাৰ শ্ৰীযুত ৰবীন্দ্ৰন কাঠাৰ PMC লগতে নয়ন পাঠক ADMC কাৰ্বি আংলং লগতে আমাৰ অমৃত দেৱী শ্ৰী যুদ্ধা ইন্দিৰা লেখিপি লগতে মঞ্চত ইয়াত উপস্থিত সকলো ইয়াত গেষ্টসকল লগতে ইয়াত আমাৰ টিচাৰ্ছ যিমান ইয়াত উপস্থিত থকা সকলো টিচাৰ্ছ সকলোৱে মোৰ ফালৰ পৰা পোনপ্ৰথমে জয়তে নমস্কাৰ দিছোঁ নমস্কাৰ কাৰ্ডম আৰু জোঠাই যিহেতু এনেতো মোক কোৱা হৈছে যে আজি এই প্ৰগ্ৰামখন উপস্থিত থাকিব লাগে বুলি আমাৰ EM ছাৰে ফোন মাৰিছে জগলান্তি মোৰ জেগাত তুমি থাকিব লাগিব মোৰ যে বিশেষ কামৰ কাৰণে মই বিশেষ কাম মানে অকালি মানে চিফ মিনিষ্টাৰ প্ৰগ্ৰাম তেখেতৰ আমাৰ EM ছাৰৰ সমষ্টিত তাত যাব দলামৰাত উপস্থিত হ'ব সেইকাৰণে তেখেতে আমাৰ CM ছাৰৰ লগত গৈ তাত তেখেতৰ লগত লৈ দিব আমাৰ CM ছাৰৰ চিফ মিনিষ্টাৰ ছাৰৰ লগত একেলগে আহিব সেইটো কাৰণে তুমি মোৰ ঠাইত যাব আৰু ৰেংমা ভিলেজত গৈছিলোঁ কেনপিকা ৰেংমা মাতাৰ কাৰণে তেখেতেও অলপ এনেকুৱা গৈছিলোঁ যে ক'ত ডেভেলপমেণ্ট স্কিম MAC ফাণ্ড এতিয়া একশ্যন প্লেন ধৰি আছে কিছুমানৰ সেইখিনিত ক'ত দিব লাগে বুলি মই ঠাইত গ'লোঁ আৰু ইয়াৰ পিছত মানে মোৰ কাৰণ মোৰ 3টা বজাত
মোৰ আকৌ লামে নামাই তাত TVS তাতে লুম্বাজং এৰিয়া এইটো লুম্বাজংৰ লামে নামে আজি তাতো কনফাৰেন্স আছে তাতো উপস্থিত হ'ব লাগে ইয়াত আকৌ 5টাতে আকৌ ইয়াতো TVS এইটো যে ড্ৰামটো বজাই আছে তাতো উপস্থিত হ'ব লাগে সেইকাৰণে মোৰ টাইমটো মানে এনেকুৱা বহুত হৈ আছে এতিয়া আগতীয়াকৈ মই সময়টো খুজি লৈছোঁ যে মই ইয়াত স্পীচ দি কিনি ইয়াৰ পাছত মই আকৌ তাত লামে নামাই যাম সেইকাৰণে আগতেও বাইদেউৰ কাৰণে মই খুজিছোঁ সেইকাৰণে যি কি নহওক ভাল লাগিছে যে সংখ্যাটো দেখা পাই মানে ছাৰৰ সংখ্যাৰ পৰা বাইদেউসকলৰ সংখ্যা অলপ বেছি আছে প্ৰাইমাৰী যিহেতু প্ৰাইমাৰী ক্ষেত্ৰত আৰু মোৰ নিজৰো স্কুল আছে কিন্তু প্ৰাইমাৰীটো 10% মহিলাসকলৰ বেছি আৰু আজি ইয়াত মই যিটো মই দেখা পাইছোঁ ইয়াতে শিক্ষাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো FLNৰ ওপৰতে আজি বাইদেৱে কৈছে FLNৰ ওপৰতে আজি আলোচনা কৰা হৈছে যে প্ৰাথমিক শিক্ষাৰ উন্নীতকৰণ বুনিয়াদী সাক্ষৰতা আৰু শৈক্ষিক অভিযানৰ যিটো প্ৰয়োজনীয়তা যিটো ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচিৰ ওপৰত সেইটো থাকিলে আমাৰ যিটো বৰ্তমান যিটো নিউ এডুকেশ্যন পলিচি আৰু সেই নিউ এডুকেশ্যন পলিচিত কেনেকুৱা মানে আমি ফেৰ মাৰিব পাৰিব ল'ৰা ছোৱালীকেইটা সেই আগৰ যুগৰটো গ'ল আৰু আজিকালি যিটো যুগত যিটো বৰ্তমান যিটো কম্পিটিশ্যন যুগত বহুত এডভান্স আজিকালি টেকন'লজি বহুত এডভান্স আহি গ'ল সেইটো ফেৰ মাৰিবৰ কাৰণে আজিকালি যিটো ছিষ্টেমত গৈছে সেইটো মতে খোজ পেলাব হ'লে সেইখিনিত মানে আলোচনা কৰা অতি প্ৰয়োজনীয় ইম্পৰ্টেণ্ট বহুত আৰু এইটো ট্ৰেইনিংটো আপোনালোকে চলি আছে ট্ৰেইনিংটো চলি আছে তথাপিও মানে আজি এনেকুৱা যিটো লুম্বাজং প্ৰাথমিক খণ্ডত যিটো আজি এনেকুৱা সেইটো টপিক লৈ আলোচনা কৰিছে কিন্তু বহুত ভাল লাগিছে কাৰণ ফাউণ্ডেশ্যনটো আপোনালোকৰ ফালৰ পৰাই প্ৰাইমাৰী সদায় ফাউণ্ডেশ্যনটো ইয়াৰ পৰাই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেৰিয়াৰ কেনেকুৱা হ'ব ইয়াৰ পৰাহে আৰম্ভণিৰ পৰাই গম পাওঁ অসমীয়া এষাৰ আছে কি কয় এইটো যি মূলা বাঢ়িব তাৰ দুপাততে চিন বুলি কোৱা আছে সেই প্ৰাইমাৰী স্কুলৰ পৰাই গম পাই যায় যে কোন ল'ৰাই কোন ছোৱালীয়ে কোনটো কেনেকুৱা ফিউচাৰ কেনেকুৱা হ'ব যিহেতু ময়ো প্ৰাইভেট স্কুল খুলিছোঁ 2010 পৰা এতিয়া 13 হৈ গ'ল 13 বছৰ পাৰ হৈ গ'ল আৰু মেট্ৰিক 3টা বেচ পাৰ হৈ গ'ল সেইটো ল'ৰা ছোৱালীক নাৰ্চাৰীৰ পৰা চাইছে এতিয়া কলেজলৈকে পঢ়িলে হায়াৰ ছেকেণ্ডেৰী 12লৈকে কিছুমান পালে সেইখিনি ল'ৰাই গম পাই গ'ল আৰু মানে আগতে ছাৰো আমাক দেখিলে এইটো ল'ৰাটো কি হ'ব কি নহয় আগৰ পৰাই কৈ দিয়ে আজি আমিও গম পালোঁ আৰু 100% ক'ব নোৱাৰিলে অন্তত 60-70% আমি কৈ দিব পাৰোঁ যে এইটো ল'ৰা ভৱিষ্যত কিবা হ'ব কিবা হ'ব ডাঙৰ মানুহ হ'ব বা কিবা এটা ক'ব তেতিয়াৰ পৰাই ক'ব পাৰে আৰু যিটো ল'ৰা ছোৱালীৰ মেনাৰ্ছখিনি যিটো আমি শিকোৱা সেইখিনিতো আমাৰ এই ফাউণ্ডেশ্যন প্ৰাইমাৰী স্কুলৰ পৰাই ষ্টাৰ্টিং হয় এইখিনিত যিমানেই আমি নকওঁ কিয় আমি মই সদায় কৈ থাকোঁ আমি কাৰ্বি আংলঙৰ মানুহ বেছিভাগ মোৰ লগৰীয়াখিনিত ল'ৰা ছোৱালী পঠাই ক'ত বোলে গুৱাহাটী গ'লে মাইল ব্ৰনছন পঠায় মাইল ব্ৰনছন অতিকৈ নাম আগৰ পৰাই নাম জ্বলা মাইল ব্ৰনছন পঠাই দিয়ে ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত কিন্তু মই এটা অফিচিয়েলি বিষয়ৰ ওপৰত অৱগত কৰি মই সামৰি লওঁ কাৰণ সময় বহুত কম হৈছে অলপ আগত লুম্বাজং পৰিষদীয় সমষ্টি MEC টিমুং গাঁৱলীয়া হাতত আমি কাৰ্বি আংলং প্ৰাইমেৰী টিচাৰ্ছ এছ'চিয়েশ্যন হয় যিখিনি দুটা এপ্লিকেশ্যন হেণ্ডঅভাৰ কৰিছোঁ আপোনালোকে সম্ভৱ 30 বছৰ আগত অসম চৰকাৰে মোকলাবৰ কাৰণে স্বায়ত্তশাসিত পৰিষদত গোটেই CMৰ পৰা আৰম্ভ কৰি EM MEC আৰু অফিচাৰসকলৰ সহযোগ কৰি এইখিনি আমাৰ লগত সহায় সহযোগ কৰিব লাগে বুলি এখন এডুকেশ্যন EMলৈ এটা দৰখাস্ত দিছে আৰু এটা দৰখাস্তটো হৈছে যোৱা আপোনালোকে জানে যে যিমানে সময়ৰ গতিত আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বান চেলেঞ্জবিলাকো আহি আছে
আমি আগৰ সময়ত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিবিলাক আমি কাম কৰি আহিছোঁ আপোনালোকৰ সহযোগত। ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰাম আছিলে, DPP আছিলে, সৰ্বশিক্ষা অভিযান আৰম্ভ হ'ল। এতিয়া সৰ্বশিক্ষাটো আকৌ আপগ্ৰেড কৰি পেলাই সমগ্ৰ শিক্ষা হ'ল। এতিয়া ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে একেটা আমব্ৰেলাৰ একেটা ছাতিৰ তললৈ আহি গ'ল সমগ্ৰ শিক্ষা হিচাপে। আগতে আমি SSN, ময়ো DMC আছিলোঁ প্ৰায় 5 বছৰ ইয়াত। তেতিয়া আমি ক্লাছ 8, 9লৈকে বা 10লৈকে আমি চাইছিলোঁ। এতিয়া কিন্তু ক্লাছ 12লৈকে দ্বাদশ শ্ৰেণীলৈকে সমগ্ৰ শিক্ষাই কভাৰ কৰে। আৰু বিভিন্ন ধৰণৰ আমাৰ আঁচনিসমূহ, চৰকাৰী আঁচনিসমূহ আমি এতিয়া ৰূপায়ণ কৰিব লগা কৰিছোঁ। তাৰ লগে লগে আপোনালোকৰ দায়িত্ব আৰু আছে যে আপোনালোকে জানে এতিয়া সময়ৰ আহ্বান। আজিকালি আপোনালোকৰ অনলাইন এটেণ্ডেঞ্চ হয়, আপোনালোকৰ অনলাইন এটেণ্ডেঞ্চ হয়, ছাত্ৰ ছাত্ৰীৰ অনলাইন এটেণ্ডেঞ্চ হয়। টিচিং, নন টিচিং যিসকল মানে শিক্ষকৰ বাহিৰে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ একো নাই, নন টিচিং ষ্টাফ বুলি যি কয়, কেৰাণী, মহৰী, চকীদাৰ ইত্যাদি যিবোৰ স্কুলত আছে, তেওঁলোকৰো আজিকালি এটেণ্ডেঞ্চ দিব লাগে। আপ টু ক্লাছ 12লৈকে যিসকল শিক্ষয়িত্ৰীয়ে ক্লাছ কৰে, হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰলৈকে তেওঁলোকে অনলাইন এটেণ্ডেঞ্চ দিব লাগে। এইবোৰ এটা সময়ত চেঞ্জ হৈ আহি আছে, চেলেঞ্জবিলাক আহি আছে। আৰু লগে লগে সময়ৰ লগে লগে আমি নিজকে এডপ্ট কৰিবলৈ গৈ থাকিব লাগে, নিজকে সময়ৰ লগত খাপ খুৱাই গৈ থাকে। প্ৰায় 600 ওপৰ পেজ আছে তাত। নিউ এডুকেশ্যন পলিচিৰ যিটো গোটেই টেক্সট বুকটো আমাক 30 দিনত মানে দৰকাৰী অংশখিনি মুখস্থ কৰিব দিছিল। যিখিনি মূল কথা সেইখিনি মইতো আজিলৈকে নোৱাৰিম, অলপ আৰম্ভ কৰিলোঁ মানে নোৱাৰিম, মানে বহুত ফাষ্ট ছাবজেক্ট। কিন্তু আপোনালোকক মই এটা ৰিকুৱেষ্ট খুজিম যে আজিকালি সহজ আছে, সহজ যে নিউ এডুকেশ্যন পলিচি আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰে। যি আপোনালোকৰ মিনিমাম যিখিনি প্ৰয়োজন আছে প্ৰাথমিক
কৰি তেওঁলোকে আহি ইয়াত আসন গ্ৰহণ কৰিছে তেখেতসকলকো মই শলাগ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ সময় নাই 4টা বজাৰ লগে লগে আমাৰ কেক ইতিমধ্যে বাহিৰত তেওঁলোকে আৰম্ভ কৰি দিব গতিকে মই ইয়াৰ পিছতে মোৰ সভানেত্ৰীৰ মন্তব্য ইয়াৰ আৰু শলাগ জ্ঞাপন মই একেলগে শেষ কৰি দিলোঁ ইয়াৰ পিছত আছে জাতীয় সংগীত পৰিৱেশন মই শিল্পীসকলক জাতীয় পৰিৱেশন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ